রুদ্র কইছে সারে মারছে আপনাকে মই ভাবিস বলে সারে দেখা না পালে দিকদারি হবে কেন না জানো না Giring boy giring. Joy. Share dengan share. Share lah bu. Komite logote blog komite বহুত বিষয়ববীয়া আছে আৰু গাঁৱৰ মোৰ শ্ৰদ্ধা ৰাইজ বৈনিচিমলৈ খুলুমনাই বাবাই সকলোলৈ নমস্কাৰ জনাইছোঁ মোৰ বেছি ক'বলগীয়া নাই মই খালি আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই কামখিনি কৰাৰ কাৰণে আমাৰ ৰুদ্ৰ চেত্ৰী আৰু টিম তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ মই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ অকল ৰুদ্ৰ চেত্ৰী বা দীপক বা মনোজ নহয় আমাৰ ভিচিডিচি আৰু এই অঞ্চলৰ ৰাইজে তেখেতসকলক যাতে অলপ চোৱা চিতা কৰে ইয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু মই পিছত আহিম আকৌ কিন্তু কেতিয়া আহিব পাৰোঁ দিন তাৰিখটো কোৱা খুব দিগদাৰ তথাপিতো আহিম আৰু খালি মই অনুৰোধ কৰিছোঁ যে আমি চবে সবল মানুহবিলাক যদি দুৰ্বল মানুহবিলাকক অলপ সহায় কৰোঁ দুৰ্বল মানুহ সবল মানুহ হ'ব পাৰে তো বহুত সময়ত আমি কি হয় অলপ চেলফিছ হয় সেইকাৰণে আমি ভাবি ল'ম কি আমি এইটো কৰিব নোৱাৰোঁ আমি ইয়াত মাটিখিনি ৮০,০০০ টকা দি এই মাটিখিনি ক্ৰয় কৰা হৈছে কিন্তু এনেকুৱা মাটি গাঁৱত বহুত পৰি আছে কিন্তু মানুহবিলাকে মাটিবিলাক নিদিয়ে তো আপোনালোক সকলোৱে জানে আমাক ঈশ্বৰে যেতিয়া জন্ম দিছে তেতিয়া হাৱা পানীৰ লগতে আমাক মাটি আৰু জীয়াই থাকিবৰ কাৰণে যিখিনি লাগে সব বস্তুৱে দিছে আৰু মহাত্মা গান্ধীয়ে এইকাৰণে কৈছে আমাক মানুহবিলাকক যিমানখিনি প্ৰয়োজন আছে সেইটো দি দিছে কিন্তু আপোনাৰ লোভটো যদি আপুনি সামৰিব বিচাৰে ইমানখিনি কিন্তু আপুনি নাপাব তো এইকাৰণে আমি লোভ কৰিব নালাগে মানুহক যোনে সহায় কৰে ঈশ্বৰে তাক সদায় ভাল পায় তো সেইকাৰণে আমি যিমান পাৰোঁ মানুহক সহায় কৰিব লাগে আৰু তাকে সহায় কৰিব লাগে যাক আপোনাৰ প্ৰয়োজন আছে মই ৰাজনীতিত আহি যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ তেতিয়া মোৰ ওচৰত আমাৰ সংগঠনৰ বাহিৰে বহুত মানুহবিলাক অহা নাছিলে কি কিবা সহায় বিচাৰি পেলাই এতিয়া বহুত মানুহবিলাক সহায় বিচাৰি আহে যেতিয়া সহায় কৰিব নোৱাৰে মই বহুত বেয়া লাগে তো বহুত মানুহ বেমাৰ হৈছে কিবা হৈছে তো সেইবিলাক আমি কেতিয়াবা সহায় কৰিব নোৱাৰিলে বহুত বেয়া লাগে তো এতিয়া আমাৰ সমাজত বহুতখিনি দৰিদ্ৰ দুখীয়া মানুহ আছে যিসকলে নেকি নিজৰ ল'ৰা ছোৱালীবিলাক শিক্ষা প্ৰদান কৰিব পৰা নাই ভালকৈ ঘৰ এখন সাজি ল'ব পৰা নাই ঠাণ্ডা বতৰত ভাল এটা ড্ৰেছ কিনি পিন্ধিবলৈ পৰা নাই তো
কিছুমানে এনেকুৱা আছে কি নিজৰ সন্তানকো বিক্ৰী কৰা আমি দেখিবলৈ পাওঁ কিন্তু আনপিনেদি আমাৰ মানুহবিলাক ভিচিডিচিৰ মানুহবিলাকে কয় অফিচাৰবিলাকে মানুহবিলাকে বোলে ভিচিডিচিৰ কাম কৰিব নাযায় ভিচিডিচিৰ যদি কাম কৰিবলৈ যায় তেখেতসকলে বছৰত এটা মজুৰি পায় 20,000 25,000 তো সেইখিনি দুখীয়া মানুহৰ কাৰণে খুব প্ৰয়োজন এটা সেই কাৰণে মই ইয়াত ভিচিডিচিৰ চেয়াৰমেন কোন আছে ইয়াতে ভিচিডিচিৰ চেয়াৰমেন ডাঙৰীয়াক মই কৈছোঁ কি আমাৰ যিখিনি ইয়াত ভিচিডিচিৰ কাম এইখিনি খুব নিয়াৰিকৈ কৰিব লাগে ভালকৈ কৰিব লাগে আৰু যিখিনি ঘৰ আহে ভালকৈ সজাই দিব লাগে ঘৰবিলাক আৰু এই ঘৰবিলাক চোৱা চিতা কৰিব লাগে ভালকৈ হৈছে নে নাই আৰু বাকীখিনি কাম আমি বহুতখিনি কাম এতিয়া হাতত লৈছোঁ 1 বছৰ গ'ল আমাৰ এই বছৰ যোৱা বছৰটো শিকাৰ বছৰ আছিলে এই বছৰটো আমাৰ কাম কৰা বছৰ তো এতিয়া আমি কাম কৰিবলৈ বিচাৰিছোঁ কিন্তু মই দলৰ কৰ্মীবিলাক ক'ব বিচাৰিছোঁ যে এই বছৰটো আমাৰ ভোগ কৰা বছৰ হিচাপে ধৰিব নালাগে গছ এডাল ৰুলে গছটো ডাঙৰ হওঁতে 3-4 বছৰ লাগিবই নেমু গছ হ'লেও 2 বছৰটো লাগিব হয়নে তামোল গছ হ'লে 7 বছৰ লাগিব 5 বছৰ লাগিব তো আমি গছডাল ৰুৱাৰ লগে লগে ফল খাব বিচাৰোঁ এতিয়া সেইকাৰণে মই সবকে অনুৰোধ কৰিছোঁ প্ৰথমতে গছটো ভালকৈ ৰুই তাৰপিছত ডাঙৰ হ'লে ফলটো খাওক কিন্তু এতিয়া গছটো ৰুৱাৰ দিনাৰ পৰাই যদি ফলটো খাব বিচাৰে তেতিয়া গছডাল হেকে আপুনি মাৰি খাব লাগিব তো সকলোকে ধন্যবাদ জনালোঁ আৰু এই পৰিয়ালটোক মই শুভেচ্ছা জনাইছোঁ बयनिसिमबो साबायखर बावहरबाय गोबां मानसि बेवहाय दिनै लोगो मोनदों नाथाय बयखौबो सिनाय मोनाखिसै आङो बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय आरो नैबे जि परियाल बे फेमिलिखौ इसोरा अराय सम मोजाङैनो लाखिथों आं बेखौ इसोरनि खाथियाव आरज गाबबाय आरो बे खामानिखौ मावफुंनो हानायनि थाखाय बिथांमोन रुद्र मनज आरो दीपक बिसोरखौ साबायखर बावबाय आरोबाव गामियाव बेबायदि माखासे प्रब्लेम थानाय मानसिफोरखौ जों बयबो लोगो नाङै नाङै हेल्प खालामनांगौ मानोना मानसि सासेया जोनोम जानाय लोगो लोगोनो बियो मिनिमाम मानसि आत्मा सन्मानखौ लानानै थांना थानो मोननांगौ दा बेखिनि स्टेन्डार्डखौ जों खालामनो हानांगौ बेयाव जोंहा जेबो लस जाया नैबे लुनायाव न' लुनायाव जोंनो कोटि कोटि थाखा नाङा लाख लाख थाखा नाङा बयबो इसे इसे माबायै बाहायो মই এনেকুৱা ইনিচিয়েটিভবিলাক বহুত জায়গাত লৈ আছো এনেকা ঘৰবিলাক বনাবৰ কাৰণে আমাক ইমান বেছি টকা নালাগে আমি যদি অলপ কোনবা আধা ট্ৰাক ইটা দিয়ে কোনবা আধা ট্ৰাক বালি দিয়ে তেনেকা মিলাই পেলাই ঘৰখন সজাই দিব পৰা যায় কিন্তু আমি এইটোকে কি ভাবো বহুত টকা আমাৰ ব্ৰেইনত এনেকা কৰাপশনটো ঘুমাই গৈছে কোনো পুৰা টকাই দি আমি একো চিন্তাই কৰিব নোৱাৰো আমাক বহুত মোটা টাকা লাগে তো মোটা টাকা বিচাৰি সৰু টকাবিলাক আপুনি ইগনোৰ কৰিছে কিন্তু এইটো দিয়ে বহুত কাম হয় এতিয়া দুটা ঘৰ আজি ডিমাকুছিত হৈ গ'ল আমাৰ দেউলকুছিত এটা ঘৰ হৈ গ'ল বহুত জায়গাত ঘৰবিলাক হৈ আছে লাহে লাহে কৈ আৰু মই আশা কৰিছো যখন মই কোকৰাঝাৰত দিনা কথা পাতিছো যে আমি 5টা ইটা ভেটা বনাম এতিয়া ইটা ভেটা বনাম 5টা আৰু তাত মই টাৰ্গেট লৈছো কমসে কম 5 কৰোৰ ইটা প্ৰডাক্ট কৰিম সেন গ্ৰেভেল আমাৰ তাত আছে আৰু দুখীয়া মানুহবিলাকৰ ঘৰ বনোৱাৰ কাৰণে এটা মিছন আৰম্ভ কৰিম আমি যিসকলে পিএমৰ ঘৰ পাব যিসকলে পিএমৰ ঘৰ নাপায় বহুত মানুহ আছে কি হি পিএমৰ ঘৰ নাপায় তাৰ আইডি নাম্বাৰ নাই কিবা নাই এইবিলাকৰ বিৰাট নাটক যাক ঘৰ লাগে তাক ঘৰ দি দিব লাগে একদম মানে সিস্টেম বিলাক এনেকা কৰি থৈছে মানে একদম ঘৰটো দিব না নিদিব আমি গম নাপাওঁ হয়নে মানে এই কাৰণে আমি অহা 3 বছৰত 4 বছৰত আমাৰ তাত তেনেকুৱা ঘৰ নোহোৱা মানুহ যাতে নাথাকে ইয়াৰ কাৰণে এটা মিছন আৰম্ভ কৰিছো তো আজি মই ক্ষমা বিচাৰিছো বেছি সময় নাই হাতত এই কাৰণে বিদায় ল'ব বিচাৰিছো পুনৰ আহিলে ভালকে কথা পাতিম আপোনালোকৰ তাত বহুত মেমৰেন্ডাম আছে মই জানো এপ্লিকেশন বিলাক আছে মই জানো ৰাখি থক এদিন আহিম গোটেই দিনটো মই ডিমাকুছিত বহিম যিমান কথা পাতিব লগা আছে দিনটো পাতিম ঠিক আছে ধন্যবাদ মোৰ কি আছে ইয়াত যাবা দে